এতে মাতে স্টেজ অপাম বুলি কিন্তু মোৰ নিজৰে কপনি আহিছে দেখোন এতিয়া কি হ'ব কথাটো আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি যেনে তেনে বাৰু ষ্টেজত উঠিছো হয় ভাবিছিলো এতে মাতে স্টেজ অপাম বুলি কিন্তু মোৰ নিজৰে কপনি আহিছে দেখোন এতিয়া কি হ'ব কথাটো যিহেতু ইমানটো বাদ্যযন্ত্ৰৰ লগত কোনোদিনে সন্মুখামুখি হোৱা নাই গীতটো আমাকে প্ৰথম আৰম্ভ কৰিবলৈ ক'লে এতিয়া মই এনেদৰে আৰম্ভ কৰিম বুলি ভাবিছোঁ প্ৰথমতে মই আপোনালোকক গাঁৱলীয়া শংকৰদেৱ কলাকৃষ্টি সংঘৰ উদ্যোগত উদযাপন হোৱা ৰঙালী বিহু সন্মিলনসমূহ কৰ্মকৰ্তালৈ মই প্ৰথমতে নৱবৰ্ষৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সমূহ গ্ৰামপ্ৰায় ৰাইজলৈ অশেষ মৰম যাচিছোঁ